ৰেপ কেছৰ ইনভেষ্টিগেশ্যনছ কেনেকৈ কৰা হয়, ৰেপ কিট কি হয়, ইয়াত কি কি থাকে, প্ৰেগনেণ্ট উমেন এগৰাকীয়ে কিমান মাহলৈকে আচলতে উইথ মেডিকেশ্যন এবৰ্চন কৰিব পাৰে আৰু কিমান মাহৰ পিছত আচলতে উইথ মেডিকেশ্যন এবৰ্চন ইজ নট পচিবল। তো কথাটো হৈ গ'ল যে 3 মাহৰ পাছত সাধাৰণতে আমি মেডিচিনছ উইথ মেডিচিন স্পেচিয়েলি কেতিয়াও এবৰ্চন কৰিব নোৱাৰোঁ, কাৰণ কিছুমান প্ৰচিডিউৰ্ছ আছে। তো যেনেকৈ ধৰক আপোনাৰ DNE বুলি আছে, তেনেকুৱা থ্ৰু আমি আচলতে এবৰ্চন কৰিবলগীয়া হয়, কিন্তু উইথ মেডিকেশ্যন ইট কান বি পচিবল। কেছৰ ইনভেষ্টিগেশ্যনছ বুলি ক'লে আচলতে সাধাৰণতে যেতিয়া গাইনকলজিকেল যিখিনি ইনভেষ্টিগেশ্যনছ হয় সেইখিনিত আমি চেক কৰোঁ যে আচলতে সেই যে আমাৰ যিটো ভেজিনেল এৰিয়া বা যিটো আমাৰ আমি কওঁ যিটো আমাৰ ছোৱালীৰ প্ৰাইভেট এৰিয়া হয়, সেই প্ৰাইভেট এৰিয়াত আচলতে কেনেবাকৈ চিমেণ্ট বা যিটো আমি মতা মানুহৰ যিবোৰ শুক্ৰাণু বুলি কয় সেই সেনেকুৱাবোৰৰ প্ৰেজেঞ্চ আছে নেকি আমি চাওঁ, লালাউটিৰ কিবা অংশ আছে নেকি, ছোৱালী মানুহৰো কিছুমান ধৰক যিখিনি জুলীয়া পদাৰ্থ ওলায় সেইখিনি কেনেবাকৈ আছে নেকি, তেনেকুৱা কিছুমান বস্তু আমি পৰীক্ষা কৰোঁ। তাৰপাছত আহিছোঁ ৰেডিঅ'লজিকেল এক্সামিনেশ্যন কি কি কৰা হয়। ৰেডিঅ'লজিকেল এক্সামিনেশ্যনৰ ভিতৰত আপোনাৰ উইষ্ট জইণ্ট অৰ্থাৎ আমাৰ এই উইষ্ট জইণ্ট, নি জইণ্ট, হাতৰ এইবোৰ যিবোৰ জইণ্টছবোৰ আছে, যিমানখিনি জইণ্টছ আছে সেইবোৰ আমি পৰীক্ষা কৰোঁ। তাৰোপৰি আমাৰ যিখিনি ব্লাডৰ ইনভেষ্টিগেশ্যন, তাত আমাৰ এবিঅ' গ্ৰুপিং অৰ্থাৎ আমাৰ তেজৰ কি গ্ৰুপ হয় সেইখিনি চোৱা হয়। তাৰপাছত আপোনাৰ RH টাইপিং অৰ্থাৎ পজিটিভ নে নেগেটিভ সেইটো চোৱা হয়। HIV, চিফিলিছ, গনৰিয়া এনেকুৱাবোৰ কিছুমান ধৰক বেমাৰৰ পৰা এফেক্টেড হৈছে নেকি শেষ হোৱাৰ পাছত সেইটো আনকি পৰীক্ষা কৰা হয়। এতিয়া আহিছোঁ ৰেপ কিট। এই ৰেপ কিট বোলা বস্তুটো কি হয়, এই কিটটোত আচলতে আপোনাৰ কিছুমান মাইক্ৰস্কপিক শ্লাইডছ থাকে, সোৱাব থাকে, তাৰ লগতে আপোনাৰ সৰু সৰু বক্সেছ থাকিব, প্লাষ্টিক বেগছ থাকে, এনেকুৱাবোৰ থাকে মানে, যাৰ জৰিয়তে আমি সেই ভেজিনেল এৰিয়াটোত থকা কিছুমান চিমেণ্ট হওক বা কিছুমান বায়'লজিকেল যিবোৰ এভিডেঞ্চ আছে সেইবোৰ আচলতে মাইক্ৰস্কোপত চাব পাৰোঁ। আনকি নখৰ এনেকুৱা আচলতে যে ছোৱালীয়ে নিজকে বচাব বিচাৰে তেতিয়া সাধাৰণতে কি হয়, ভিক্টিমটো অৰ্থাৎ যিজনে এই কামটো কৰিছে সেইবোৰৰ কিছুমান মাংসপেশী অংশ এনেকৈ নখতো লাগি ধৰিব পাৰে। তো সেইটো কাৰণে সেই নখবোৰো আচলতে পৰীক্ষা কৰা হয়। ইমানেই আছিলে, যদি ভাল পায় নিশ্চয় লাইক এণ্ড আপোনাৰ ভিউজখিনি কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।